নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ, সেয়া হৈছে হতাশা। হতাশা এটা ডাঙৰ সমস্যা। সাধাৰণতে মানুহৰ জীৱনত সুখৰ অভাৱৰ কাৰণে মনত হতাশাৰ সৃষ্টি হয়। সকলো বয়সৰ লোকেই সাধাৰণতে হতাশাত ভোগা দেখা যায়। হতাশা স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। সকলো মানুহে এটা সুন্দৰ আৰু সুখী জীৱন বিচাৰে। সুখৰ কাৰণ বিভিন্ন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰীক্ষাত অধিক নম্বৰ, প্ৰেমিক প্ৰেমিকাৰ কাৰণে প্ৰেমত সফলতা, এজন ব্যৱসায়ীৰ কাৰণে ব্যৱসায় বৃদ্ধি, চাকৰিয়ালৰ কাৰণে পদোন্নতি, এগৰাকী নাৰীৰ কাৰণে সন্তান প্ৰাপ্তি, বা কিছুমানৰ কাৰণে দুবেলা দুমুঠি আহাৰ, বা বহুতৰ কাৰণে হয়তো অধিক সম্পত্তি। নানান কাৰণত মানুহে সুখী হ'ব পাৰে। আৰু যেতিয়া এই মনে বিচৰা সুখ মানুহে নাপায়, আমাৰ হতাশাৰ আৰম্ভ হয়। হয়তো হতাশাৰ বাবে যোৱাকালি এটা প্ৰতিভা হেৰাই গ'ল, সুশান্ত সিং ৰাজপুত। তেখেতলৈ মোৰ শ্ৰদ্ধা জনালোঁ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। হতাশাৰ কাৰণ বিভিন্ন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল নম্বৰ নাপালে, বন্ধুত্বৰ যি সম্পৰ্ক তাত ভাঙোন আহিলে, পিতৃ মাতৃৰ পৰা সন্তানে গুৰুত্ব নাপালে, চাকৰিৰ সাক্ষাৎকাৰত সফলতা নাপালে, কৰ্মত অধিক মানসিক চাপ পালে, অৰ্থনৈতিক দুৰৱস্থা আহিলে, প্ৰেমত বিফলতা আহিলে, কেতিয়াবা অভিভাৱকৰ কুকৰ্মৰ বাবে, বা বৃদ্ধকালত পৰিয়ালৰ লোকৰ পৰা গুৰুত্ব নাপালে, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱত বা বৃদ্ধকালত নানান ৰোগৰ বাবে মানুহৰ হতাশাৰ সৃষ্টি হ'ব পাৰে। হতাশাৰ ফলত সচৰাচৰ স্মৃতিশক্তি হ্ৰাস পায়। মানুহৰ মনত অনবৰতে এটা খং ভাৱ লাগি থাকে। অকাৰণতে মনলৈ ভয় আহে। আত্মহত্যা বা লোকক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰে। নানান ৰোগৰ সৃষ্টি হ'ব পাৰে হতাশাৰ ফলত। কিন্তু ইচ্ছা কৰিলে আমি হতাশাৰ পৰা জয় হ'ব পাৰোঁ। হতাশাক আমি দূৰত ৰাখিব পাৰোঁ। এই হতাশাৰ পৰা দূৰত থাকিবৰ কাৰণে মই আপোনালোকক কেইটামান উপায় দিছোঁ। সদায় ৰাতিপুৱা সোনকালে শুই উঠাৰ কাৰণে এটা অভ্যাস কৰক। প্ৰথমতে ই টান হ'ব। একেৰাহে 21 দিন যিকোনো এটা কাম কৰিলে এই অভ্যাসত পৰিণত হ'ব। সদায় ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খাওক। ই স্বাস্থ্যৰ কাৰণে যথেষ্টখিনি ভাল। নিয়মিতভাৱে ব্যায়াম কৰক বা খোজ কাঢ়ক, প্ৰাণায়াম কৰক। পৰিয়ালৰ সদস্যসকলৰ সৈতে মন খুলি কথা পাতক। ভাল লগা কিতাপ পঢ়ক, ছবি আঁকক। মনোৰঞ্জনৰ কাৰণে টিভি বা মোবাইল ইউজ কৰক। মাজে সময়ে শৰীৰ মালিচ কৰক। মনলৈ যেতিয়া হতাশা ভাৱ আহে, অধিক পানী খাওক। পৰিয়াল বা বন্ধু বান্ধৱৰ সৈতে ফুৰিবলৈ যাওক। সামাজিক অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰক। আজৰি সময়ত গান শুনক, মনে বিচৰা ধৰণৰ। লোকৰ ভাল কৰ্মত শুভেচ্ছা প্ৰদান কৰক। আনক সহায় কৰিবৰ কাৰণে এটা অভ্যাস গঢ়ি তোলক, যিয়ে আপোনাক মানসিক শান্তি দিব পাৰে। প্ৰায়ভাগ সময় ঘৰৰ ভিতৰত যদি সোমাই থকা এটা অভ্যাস আছে, সেই অভ্যাসটো দূৰ কৰক। ঘৰৰ ভিতৰত সোমাই নাথাকিব। শুভাকাংক্ষীসকলৰ লগত সদ্ব্যৱহাৰ কৰক। সদায় নিশা কমেও 8 ঘণ্টা টোপনি মাৰক। আৰু হতাশা যিখিনি সময়ত চলি থাকিব মনত, সেইখিনি সময়ত বাতৰি কাকত হওক বা টিভিৰ ব্ৰেকিং নিউজবিলাক নাচাব। এইবিলাকৰ পৰা দূৰত থাকক, কাৰণ ইয়ে মনত শান্তি নিদিয়ে, যথেষ্ট অশান্তি সৃষ্টি কৰে। আপুনি ইচ্ছা কৰিলে সুখী হ'ব পাৰিব। সুস্থ থাকক, সফল হওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ।